কিছু পক্ষত শুভকাৰক হ'ব, কিছু পক্ষত অশুভকাৰক হ'ব ইয়াতে, কাৰণ মই এইখিনি ৰাজ্যখনত, গতিকে প্ৰাকৃতিক দুৰ্যোগত মাত্ৰা বৃদ্ধি বেছি হ'ব। প্ৰথম মানে প্ৰাকৃতিক দুৰ্যোগটোৱে ক'ব পাৰক, কাৰণ প্ৰাকৃতিক দুৰ্যোগত সিমান এটা শুভকাৰক নহয়। গতিকে বতাহৰ মাত্ৰা বৃদ্ধি বেছি হৈছে, লগতে আমাৰ হিচাপতো বহাগ মাহতে ভূমিকম্প আহিব লাগে, এইটোৱে প্ৰয়োগত। গতিকে ভূমিকম্পৰ মাত্ৰা বেছি হ'ব। গতিকে ঘূৰ্ণী বতাহৰ মাত্ৰাটো বেছি, যোৱা বছৰো এইটো হৈ আছিল, এইটো বছৰতো সেইখিনিয়ে প্ৰভাৱ পৰি আছে। গতিকে গ্ৰহ সঞ্চাৰ হয় নাই সেই স্থানখিনিলৈ। গতিকে গ্ৰহ সঞ্চাৰ নহ'লে যিমান দিনলৈ থাকে সেই টাইমলৈ তাৰমানে কি বতাহ, ঘূৰ্ণী বতাহ, শিলাবৃষ্টি এইবিলাক চলি থাকোঁ। গতিকে 2027 চন এপ্ৰিলৰ 4 তাৰিখলৈ তাৰমানে দশাটো চলি আছে। এইটো প্ৰাকৃতিক যোনটো দুৰ্যোগ হ'ব এইটো আমাৰ সেইখিনি পক্ষৰ কাৰণে। গতিকে শৰীৰত কিছুমান ক্ষেত্ৰত মানুহৰো শাৰীৰিক ৰোগৰ মাত্ৰা এই বছৰটো বেছি হ'ব, কাৰণ যিহেতু ৰবি এই বছৰ ৰজা হৈছে, ৰক্তকাৰক গ্ৰহ এই বছৰত ৰজা হৈছে। তেওঁ আদি, তেওঁ সূৰ্য, তেওঁ পিতা। গতিকে শৰীৰত ৰোগৰ মাত্ৰা বেছি, বেছিভাগ ৰোগ হ'ব উদৰ পীড়া, চকু আৰু দন্ত ৰোগৰ মাত্ৰা বৃদ্ধি বেছি হ'ব দিছে। শৰীৰৰ মানুহৰ মানসিক কষ্টটো বেছি হৈছে, যিমানে সুখ থাকিব সিমানে অশান্তি পাব এই বছৰ। ৰ'দৰ তাপমাত্ৰাটো বৃদ্ধি বেছি হ'ব এই বছৰত, তাপৰ মাত্ৰা বৃদ্ধি হ'ব। লগতে ৰবি আৰু শুক্ৰ সংযুক্ত হোৱাৰ কাৰণে কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি এইবাৰ। গতিকে কীট পতংগৰ পক্ষৰ পৰা এই বছৰত কৃষি সমগ্ৰ এইবিলাকো ধ্বংস হ'ব পাৰে তাৰ পক্ষৰ কাৰণে সেইখিনি। গতিকে বানপানীৰ ক্ষেত্ৰত আপোনাৰ ঠাই বিশেষে এইবাৰ বানপানী হ'ব, কাৰণ পানীৰ মাত্ৰা এনে হিচাপত খুব কম হৈছে, 50 পানী হৈছে। গতিকে পৃথিৱীত হৈছে 10 পানী। গতিকে কিন্তু এনেকুৱা হ'ব পাৰে যে ভূমিকম্প যেতিয়া আৰম্ভ হ'ব তেতিয়াৰ পৰা শিলাবৃষ্টি বা বানপানীৰ প্ৰভাৱটো বেছি হ'ব পাৰে এইটো পক্ষৰ কাৰণে, কাৰণ সাগৰত ধুমুহা বতাহৰ লগতো কথা আছে। যদি এই বহাগ মাহ বা জেঠ মাহতে যদি ধুমুহা বতাহ আহে বা ভূমিকম্প আহে তেতিয়াহ'লে পানীৰ মাত্ৰাটো বৃদ্ধি বেছি হ'ব এইটো পক্ষত। গতিকে তাৰ লগত এটা কিছুমান এইটো এনেকুৱা আছে, মই ইয়াতে লিখি থৈ লৈ আহিছোঁ যে শস্যৰ বৃদ্ধিটো মানে এইবাৰ কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি। গতিকে কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি, শস্য নাশ হ'ব পাৰে। কিন্তু তাৰ পক্ষত কিছুমান পক্ষত ইয়াতে শুভকাৰকো আছে সেনে পক্ষত, যিহেতু বুধ আছে, শনি আছে, এইবিলাক যিবিলাক ৰাজা মন্ত্ৰী আছে তাৰ পক্ষৰ কাৰণে কিছুমান ফলৱতী হ'ব পাৰে এইটো পক্ষত। বা শস্যবিলাক যিমানে নাশ হৈ নাশ বৃদ্ধি মানে কি নাশবিলাক নহ'ব পাৰে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মই এইবাৰ তেওঁৰ জন্ম পত্ৰিকাখন লৈ আহিছোঁ যে 17/9/1950 চনত ৰবিবাৰ অসমৰ দিবা 12:09 জন্মস্থান হৈছে হাৰঘৰ নগৰ, গুজৰাটত তেওঁৰ জন্ম। নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, এইবাৰ 17 নম্বৰ নক্ষত্ৰ। তেওঁ 27 চন 7 ডিচেম্বৰলৈ আগখিনি সম্পূৰ্ণ শুভকাৰক, যিখিনি তেওঁ দেশ চলাব। গতিকে সেই স্থানখিনি গোটেইখিনি শুভকাৰক। যিমানখিনি শত্ৰু বৃদ্ধি বাঢ়ে শত্ৰুবিলাক নাশ হ'ব, মনৰ আগ্ৰতা বৃদ্ধি হ'ব। তথাপিও আমি এটা কথা আমি কিছুমান গণনাত আমি ক'ব পাৰিয়ে, জন্মিলে 6 মাহ, পুষ্পিতা হ'লে 3 মাহ। গতিকে যিখিনি শুভকাৰক হ'ব 6 মাহ আগৰ পৰাই হয়, যাৰ বেয়া হ'ব 6 মাহ আগৰ পৰাই। গতিকে অলপ বাটাৰ প্ৰভাৱ পৰিছে এইটো নৰেন্দ্ৰ মোদীৰ তাতে। বাটাৰটো কেনে বাটাৰ? এইটো হৈছে আপোনাৰ গুপ্ত শত্ৰু বৃদ্ধি, মানসিক কষ্ট। দ্বিতীয়তে কিছুমান বিদেশৰ লগত অলপ অমিল হ'ব পাৰে তেওঁ বিদেশীৰ ক্ষেত্ৰত। গতিকে সেইবিলাক ক্ষেত্ৰতে তেওঁ অলপ সাৱধান থকাটো মংগলজনক। মই ইয়াত লিখি আছোঁ যে মংগল শুক্ৰৰ দশা 30 ডিচেম্বৰ 2026 চনলৈ শাৰীৰিক ৰোগ, স্ত্ৰীৰ পৰা সাৱধান, অৰ্থাৎ মাইকী মানুহৰ পৰা সাৱধান তেওঁ এইটো। গতিকে শত্ৰু বৃদ্ধি আৰু বেলেগ বেলেগ কিবা হ'ব পাৰে নানা ক্ষেত্ৰত। এইটো আপোনাৰ 30 ডিচেম্বৰ 2026 চনে, কাৰণ দশা সম্পূৰ্ণ হ'ব কাৰণে স্ত্ৰীকাৰক দশা চলি আছে। মংগল শুক্ৰৰ দশা চলিছে, শুক্ৰটো স্ত্ৰীকাৰক গ্ৰহ। গতিকে স্ত্ৰী পক্ষৰ পৰা সাৱধান থকাটো শুভকাৰক। 31 ডিচেম্বৰৰ পৰা 2007 চন 7 ডিচেম্বৰ 2027 চনলৈ ৰাহুৰ দশা অতি বেয়া। ৰাজনৈতিক ক্ষেত্ৰতেই হওক বা শাৰীৰিক ক্ষেত্ৰতেই হওক
শুভকাৰক নহয়। গতিকে এইটো হৈছে আপোনাৰ 7 ডিচেম্বৰ 31 ডিচেম্বৰ 2026 চনৰ পৰা 7 ডিচেম্বৰ 2027 চনলৈ এইখিনি এটা শুভকাৰক হৈ চলি আছে বৰ্তমান। গতিকে তাৰ পিছত 8 ডিচেম্বৰৰ পৰা ৰাহুৰ দশা চলিব। এইটোতো সম্পূৰ্ণ তেওঁৰ বেয়া দশা, কাল দশা 26। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত এইটো শুভকাৰক নহয়। গতিকে সেইখন পক্ষই স্থান কেনেও শুভকাৰক নহ'ব, বহুত গণ্ডগোলৰ সৃষ্টি হ'ব তাতে। গতিকে আগে ক'লোৱে মই যে মাইকী মানুহৰ পৰা সাৱধান এইটো বছৰত। গতিকে তথাপিও তেওঁৰ যদি আচলমতে প্ৰধানমন্ত্ৰী স্থান হিচাপৰ সাল সলনি হ'ব লাগে 27ৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সাল সলনি হ'ব লাগে। গতিকে এই এটা স্থান মানে চলি আছে যে প্ৰধানমন্ত্ৰীৰ স্থান সাল সলনি হ'ব পাৰে। কাৰণ ৰাহুৰ দশা চলিব 2029 চনলৈ। গতিকে আচলমতে তেওঁ বিদায় দিব লাগে মোৰ হিচাপত। গতিকে নতুন এটা স্থান দিব লাগে। এতিয়া তেওঁলোকে যোনি যাক দিয়ে, কাৰণ কিয়নো এনেকুৱাকৈ মই তৰুণ গগৈকো বিচাৰ কৰি দিয়া হৈছিল সেই সময়তে যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰ আৰু শাৰীৰিক ক্ষেত্ৰত এতিয়া শুভকাৰক নহয়। গতিকে এৰাটোৱে বেছ ভাল। গতিকে নৰেন্দ্ৰ মোদীৰো সেই একে টাইপৰে হৈছে কথাটো। ৰাহুৰ দশা, তেওঁৰ ৰাহুৰ দশাটো শুভকাৰক নহয়। গতিকে পৰৱৰ্তী কোন মানে হেৰি হ'ব পাৰে? এইটো মানে পৰৱৰ্তী স্থান হিচাপত এতিয়া এইটোতো মানে সমস্যা হৈছে এইবাৰ। গতিকে ৰাহুৰ দশা চলিছে সম্পূৰ্ণটো ডাইৰেক্টলি ক'লোঁ আৰু বিজেপি বুলিয়ে ক'লোঁ ময়ো। গতিকে সিমান এটা শুভকাৰক নহয় ভাৰতত। গতিকে অলপ গণ্ডগোল আছে এইবাৰ নৰেন্দ্ৰ মোদী। গতিকে বাটা লাগছে আচলমতে আমাৰ হিচাপত বাটাৰ প্ৰভাৱ পৰছেয়ে। গতিকে আচলমতে ত্যাগ কৰিবই লাগে আৰু 27টো নপৰাৰ আগে বাপাও কোনো কথাই নাই। তেওঁতো লগ্ন কুম্ভ লগ্ন, শ্ৰেষ্ঠ তেওঁ যোগীৰ। গতিকে তেওঁ হৈছে শ্ৰেষ্ঠ। গতিকে হেমন্ত বিশ্ব শৰ্মাৰে যোগী একেই বুলি ক'ব পাৰে ইটো পক্ষত। গতিকে বহুতখিনি ভাৰতৰো বহুতটা স্থান শুভকাৰক হ'ব। অসমৰ ৰাজনীতি কেনেকুৱা হ'ব? অসমৰ ৰাজনীতিত বৰ্তমান শুভকাৰকে। ইয়াতে হেমন্ত বিশ্ব শৰ্মাৰ এটা মই লেখাই আছে যে মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত, মাঘ মাহ 18 মাঘ শনিবাৰ। সময় হৈছে প্ৰাতঃ 5:55। জন্ম হৈছে যোৰহাটত তেওঁ। গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে, চতুৰ্থ ভাগ্যচৰণত জন্ম। বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ, টেম্পাৰটো বেছি আছে তেওঁ, খংটো বেছি বৰ্তমান। গতিকে ইটো পক্ষৰ পৰা অলপ সাৱধান, কাৰণ ত্ৰিপাপৃষ্ঠ আছে। ত্ৰিপাপে মৃত্যু বুলি কয়। ত্ৰিপাপৃষ্ঠটোৰ পৰা সাৱধান। কেতু ৰবি কেতুৰ ত্ৰিপাপ গোটেই এটা অক্ৰাকাৰক গ্ৰহ। গতিকে নিজে কিছুমান শুভকাৰক হ'ব লাগিব নিজক নিজেয়ে। এইটো কাৰণ কিয় ত্ৰিপাপৃষ্ঠটোৰ পৰা। কিন্তু তেওঁ দশা শ্ৰেষ্ঠ। আমি দশা শ্ৰেষ্ঠ। গতিকে যোৱা বছৰ শুক্ৰৰ দশা শপত গ্ৰহণ সময়ত 10 নৱেম্বৰ 2027 চনলৈ তেওঁ শুক্ৰৰ দশা চলি আছে 26লৈ। গতিকে উত্তম দশা, তেওঁ শ্ৰেষ্ঠ দশা যোৱা বছৰত শপত গ্ৰহণ কৰে। কিন্তু বৰ্তমান তেওঁৰ এইবাৰ আমি যে জন্ম নক্ষত্ৰ দি উলিয়াই বাহিৰ কৰিছোঁ যে মানে কি আপোনাৰ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ। মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে। কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে, কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ। গতিকে মই জীৱনত প্ৰথমেই তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত। গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ ইয়াতে। কাৰণ যিহেতু তেওঁ মকৰ লগ্ন, শনিৰ ক্ষেত্ৰত জন্মগ্ৰহণ হৈছে। ভাগ্যত বৃহস্পতি আৰু কেতু আছে, দৈত্যগুৰু তেওঁক দেখাই দি আছে। শনিৰ ক্ষেত্ৰত যিহেতু জন্মগ্ৰহণ হৈছে, শনি ইটো বছৰত 3য় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি, সেই স্থানতে শনি বহি আছে। গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয় শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব তেওঁ। কিন্তু 2 মাঘৰ পৰা ৰাহু কেতু প্ৰভাৱ পৰিব 1 বছৰ 6 মাহলৈ। সাৱধান। ইংলিছটো মই ক'ব পৰা নাই। 2 মাঘৰ পৰা ৰাহু আৰু কেতু প্ৰভাৱ পৰিব। সেইটো 1 বছৰ 6 মাহলৈ। তাতে মই লিখি থৈ দিয়া আছে কলহ, হাই কাজিয়া, অভিমান, মানহানি, মনকষ্ট, নানা ক্ষেত্ৰত সাৱধান তেওঁ। যিকোনো ক্ষেত্ৰতে ফাইল থওঁতে, কিবা থওঁতে, মানৱ কথা কওঁতে ইত্যাদি এইবিলাক নিজে সাৱধান হোৱাটো
বিৰাট আৱশ্যক। 2 মাহৰ পিছত 2 মাহৰ পিছত সম্পূৰ্ণ 1.5 বছৰ থাকব। দ্বিতীয়বাৰৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে কওক আপোনাক। ৰাজনৈতিক ক্ষেত্ৰতো কওক তেওঁ। তেওঁৰ ৰাজনীতিক ক্ষেত্ৰতো ঠিকে আছে, ৰাজনীতিৰ ক্ষেত্ৰতো, কিন্তু 2 মাঘৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব। কিমানখন আসন? আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা মতে 85 বা 90খন আসন একেবাৰে স্থান লৈ আছে। বাকী ছাত্ৰ সংগঠনৰ কেনেকুৱা? ছাত্ৰ সংগঠন 13 তাৰিখৰ পৰা ছাত্ৰ সন্থাৰ শুভকাৰক হ'ব বহাগৰ। গতিকে এইবাৰ তেওঁলোকৰ যোৱা বছৰ বুলি নহয়, তাৰে আগৰ বছৰ তেওঁলোকক বেয়াই কৰি আছোঁ আমি মোৰ হিচাপত। গতিকে এইবছৰ তেওঁ বুধাদিত্য যোগ পাব অল ছাত্ৰ সন্থাই, একলাই ছাত্ৰ সন্থাই নহয়, বাকী যিবিলাক সংগঠন আছে প্ৰত্যেকটা সংগঠনে বুধাদিত্য যোগত ভোগ কৰিব। গতিকে নতুন নতুন কাম হাতত ল'ব পাৰিব, তেওঁলোকৰ মংগল হ'ব আৰু যিকোনো ক্ষেত্ৰতে তেওঁৰ সমস্যা সমাধান হ'ব অল ছাত্ৰ সন্থাৰ। অন্যান্য ৰাজনৈতিক আন্দোলন হ'ব নেকি আপোনাৰ? অসমত অলপমান আন্দোলন হ'ব পাৰে এইবাৰ, কাৰণ এইবাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা অলপ গণ্ডগোল আছেতো। গতিকে ৰাহু কেতুৰ প্ৰভাৱ পৰিয়ে আছে। গতিকে ৰাহু কেতুৰ প্ৰভাৱ পৰে, তেওঁ কথা কওঁতে অলপ বেলেগকৈ হ'ব পাৰে, এইটো কথা। কাৰণ আমি এটা কথাই কওঁ, কেতু পালে সেইটো আৰু বুদ্ধি নকৰে। গতিকে বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে। তাৰ পক্ষতেও সপ্তম স্থানত কেতু বহিছে, মাথাত ৰাহু বহিব। গতিকে ৰাহু মাথাত বহিছে মানে দেহাটো সাৱধান, এক্সিডেণ্টটো খুবেই সাৱধান। তাৰে পক্ষৰ কাৰণে শত্ৰু বৃদ্ধি হ'ব পাৰে। গতিকে চবখিনি ক্ষেত্ৰতে সাৱধান, যিমানখিনি চিকিউৰিটি ৰাখিব সেইখিনিকো সাৱধান তেওঁ, কাৰণ কিয় ৰাহু আছে কাল ইয়াকে। গতিকে সপ্তম স্থানত কেতু পাইছে, কাৰণ তেওঁৰ বস্তু যে চুৰ হ'ব এইটো চিয়'ৰ। গতিকে চুৰ হ'ব পাৰে, হেৰাব পাৰে, ভুল হ'ব পাৰে, মানসিক কষ্ট ল'ব পাৰে, দেহাৰ ৰোগ বৃদ্ধি হ'ব পাৰে, এইবিলাক নানা ক্ষেত্ৰত তেওঁ ভুগিব পাৰে। এইটো 2 মাঘৰ পৰা 1.5 বছৰ। গতিকে তাৰ কাৰণে কি কি প্ৰতিকাৰ কৰে তেওঁলোকৰ জ্যোতিষী আছে, তেওঁলোকৰ মতে কৰিব এইটো। আৰু অন্যান্য ৰাজনৈতিক দল ধৰক বিৰোধী ৰাজনৈতিক কংগ্ৰেছেই হওক, অন্যান্য কংগ্ৰেছতো মইতো আজি বহুত বছৰ আগতে কৈ আছে তেওঁলোকৰ ভাল নহয়, তেওঁলোকৰ বহু বছৰলৈ ভাল নহয়। এইটোতো শুভকাৰক নহয় কংগ্ৰেছৰ। ইয়াতে যোৱা বছৰো কোৱা হৈছে তেওঁলোকৰ, আৰু ভাল হ'ব লাগিলে বহু বছৰ লাগিব, বহু বছৰ, অলপ বছৰ নহয়। তাৰমানে সম্পূৰ্ণ তেওঁলোকক কাল পাই আছে। এইটো মই তৰুণ দিনৰ পৰাই কৈ আছোঁ। সেই সময়তে কোৱা হৈছিল যে ৰাজনীতি ৰাজাত যেতিয়া তোমাৰ পাপযুক্ত গ্ৰহই বেৰি ধৰিব, তেতিয়াহ'লে প্ৰজাকো সেইকেইটা গ্ৰহই আৰম্ভ হয়। আজি যিহেতু মই 2 মাঘৰ পৰা হেমন্ত বিশ্ব শৰ্মাক বেয়া বুলি কৈছোঁ যে ৰাহু কেতুই পাব, গতিকে প্ৰজাকো সেই ৰাহু কেতুই পাব। কাৰণ ৰাজাৰ যদি মানসিক কষ্ট হয়, প্ৰজাৰো মানসিক কষ্ট হ'ব লাগিব, এইটো নিয়মেই। গতিকে তেওঁলোকৰ যি সময়ত তৰুণ গগৈৰ বেয়া আছিল, সেই সময়তে বেয়া আৰম্ভ হৈছে কংগ্ৰেছৰ। কিন্তু এই বেয়াটো শুধৰণি কৰাটো হৈছে গৌৰৱ গগৈ। কেনেকৈ শুধৰণি কৰিব তেওঁৰ জন্ম পত্ৰিকাত কি আছে, তেওঁ চলাব পাৰিব না নৰে, এইবিলাক হৈছে তেওঁৰ জন্ম কুণ্ডলীৰ পৰা। কিন্তু যিহেতু তেওঁ সভাপতি, তেওঁৰ কুণ্ডলীৰ মতে চাব লাগিব। আৰু যদি চেঞ্জ হৈ সাল সলনি কৰি দিয়ে যে তেওঁক বাদ দিছোঁ গৌৰৱ গগৈ বেলেগ একজনক দিম, তেতিয়া নহ'লে কথাটো বেলেগ হ'ব। সেইটো কিন্তু নিয়ম। গৌৰৱ গগৈ ৰাশি মতে আমি বিচাৰ নকৰোঁ, কাৰণ গৌৰৱ ৰাশি হিচাপততো বহুত, কিমান হেমন্ত বিশ্ব শৰ্মা আছে, বৰপেটাতে আছে আমাৰ, চবৰে একে হ'ব নোৱাৰে, এইগিলাখান মিছা কথা। তাতে